নমস্কাৰ বন্ধু বান্ধৱীসকল, জিলিমাৰ পাকঘৰলৈ স্বাগতম। আজি মই বনাবলৈ লৈছোঁ ভেন্দি চচ্চড়ি। ভেন্দি চচ্চড়ি বনাবলৈ মই লৈছোঁ কেঁচা জলকীয়া, বিলাহী, আদা নহৰু আৰু পিঁয়াজ। আৰু ইয়াতে লাগিব মষ্ট ইম্পৰ্টেণ্ট বগা সৰিয়হ। বগা সৰিয়হ অবিহনে চচ্চড়ি হ'ব নোৱাৰে। এইখিনি বস্তু মই গোটেইখিনি প্ৰথমতে পেষ্ট কৰি লৈছোঁ এনেকুৱা। এতিয়া মই ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই কেৰাহীখনত তেল অলপ গৰম কৰি তাত কালজিৰা আৰু পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। কালজিৰাৰ সলনি পাঁচফোৰণো ল'ব পাৰি। এতিয়া মই ইয়াত ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি অকণমান নিমখ দি ভালদৰে লৰাই ঢাকনিখন বন্ধ কৰি দিছোঁ, যাতে নিমখখিনি দিয়াৰ পিছত ভেন্দিখিনি পানী এৰে আৰু অকণমান ভালদৰে সিদ্ধ হয়। কোনোবাই যদি ভেন্দি খাই বেয়া পায় তেনেহ'লে ভেন্দি চচ্চড়ি বনাই খাওক, নিশ্চয় ভাল পাব, বহুত টেষ্টি হয়। অকণমান সময় ভজাৰ পিছত এতিয়া মই ইয়াতে হালধি গুড়ি দি দিছোঁ। হালধি গুড়িখিনি দি ভালদৰে আৰু অলপ সময় ভাজি লৈছোঁ। অকণমান সময় লৰাই ভজাৰ পিছত এতিয়া মই ইয়াতে পেষ্টখিনি দি দিছোঁ। এইখিনি বিলাহী, আদা নহৰু, কেঁচা জলকীয়া আৰু অকণমান পিঁয়াজ, এইখিনি পেষ্টখিনি মই ইয়াতে দি দিছোঁ। পেষ্টখিনি দি ইয়াতে অলপ সময় মই ভালদৰে লৰাই ভাজি আছোঁ, যাতে ভালদৰে মিহলি হয়। ভেন্দিখিনি কেৰাহীখনত লগাকৈ ভাজিছোঁ। এতিয়া মই অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি ভেন্দিখিনিৰ লগত ভালদৰে মিহলি হয় আৰু যিখিনি বাকী আছে সিদ্ধ হ'বলৈ সেইখিনি ভালদৰে সিদ্ধ হয়। এতিয়া মই এইখিনি এনেকৈ কম জুইত সিদ্ধ হ'বলৈ দিছোঁ। ঢাকনিখন গুচাই মই আৰু অকণমান সময় ভাজি ল'ম। এইখিনি মই অলপ শুকানকৈ ৰাখিম। শুকানকৈ ৰাখিলে খুবেই খাই ভাল লাগে। আপোনালোকে দালি চব্জি লগত এইখন চচ্চড়ি বনাই খাওক, মই 100% চিয়'ৰ খুব ভাল পাব খাই। মোৰ ৰেচিপিটো প্ৰায় বনোৱা হৈয়ে গ'ল। এতিয়া আপোনালোকে দেখা পাইছে এইখিনিমান শুকানকৈ মই ভাজিছোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ।